and welcome back to my YouTube channel. আজি আমাৰ গাঁৱৰ এটা মন্দিৰ অৰ্থাৎ বাসুদেৱ মন্দিৰ বহু শ্ৰী কৃষ্ণৰ সেইটো দেখুৱাম বলক ভিডিঅ'টো চাই থাকক গেলেৰে আহি আছো এই সৌটো মন্দিৰ সেই মন্দিৰটোৰ তালৈ যাই আছো মন্দিৰটো বাসুদেৱ মন্দিৰ বাসুদেৱ মন্দিৰ আৰু শিৱ মন্দিৰ লগতে আছে এইটোই বাসুদেৱ মন্দিৰ এইবাৰ এইটো লাইট আছে এইটো শিৱ মন্দিৰ এইটো বাসুদেৱ মন্দিৰ या दुवारमुख मैं जाए आसो बासुदेव मंदिर ইয়াত লিখা আছে পবিত্ৰ হৃদয় যায় ভগৱান সদায় তাৰ সঁচা কথা এখন বাসুদেৱ মন্দিৰৰ ৱাল আৰু এইটো বাসুদেৱ মন্দিৰৰ দবা দেখুৱাই আছো আৰু এইটো ভঁৰাল ঘৰ আছে এইটো আছে এইটো ভঁৰাল ঘৰ আৰু এইটো ঘৰ তাৰপিছত এইটো ফাইনেলি এয়াই বাসুদেৱ মন্দিৰ পালো দিয়ক বাসুদেৱ মন্দিৰ একদম ওপৰৰ পৰা এইটো আছে আমাৰ কিন্তু এইটো হ'ল পাকঘৰ বুলি কয় এইটো ভোগঘৰ আৰু ভঁৰাল ঘৰ আৰু এইটো প্ৰেক্ষাগৃহ ইয়াতে যিকোনো বস্তু অৰ্থাৎ ফাংচন পাতিলে ইয়াত এইটো ঘৰত হয় এইটো শিৱ মন্দিৰ ওপৰৰ পৰা আৰু এইফালে আছে শিৱৰ থান অৰ্থাৎ বেলৰ তল কিছুমান এতিয়া মন্দিৰৰ স্থাপিত সিংহাসনত মন্দিৰ 1951 চনত স্থাপিত বাসুদেৱ মন্দিৰ এইটো গেট আৰু এই সেইখন আমাৰ তাতে পাৰ্টি ফাংচন তাত এইটো আমাৰ
এতিয়া ভিডিঅ'টো শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাসুদেৱ মন্দিৰৰ পৰা ভিডিঅ'টো ইয়াতে সমাপ্ত আৰু পিছলৈ দি থাকিম। দিয়ক।